ঐ নাযাবাচোন মোকে এৰি থৈ আহাচোন মোৰে কাষলৈ ঢোল বজাব ঢুলিয়াই তাক ধিনাধিনকৈ ঐ জানৈ নাযাবা মোকে এৰি থৈ। বাপ বেটা বৰ বেলেগ ষ্টাইলত গান গাবলৈ ধৰিছ দেখোন আজিকালি তই। এই আপোন কা ষ্টাইল হেবে। ঐ ল'ৰা গান চান বাদ দে, কালিৰ পৰা যে পিকলি খবৰ খাতি নাই গম পাইছ নাই বাৰু? আৰে মইতো তাকে ক'ম বুলি ভাবিছিলো। মই কালি তালে 3বাৰ ফোন লগাইছো, চালা কুত্তা মোৰ ফোনটো ৰিচিভ কৰা নাই কিন্তু সি এবাৰো। আৰে মইতো 2বাৰ কৰিছো তাক ফোন ৰাতিপুৱা, সি তথাপি ফোন ৰিচিভ কৰা নাই। কিবা এটা হ'ব পাৰে চাগে। ব'ল তাক হপাই আহোঁগে ব'ল তেনে যাওঁ তাৰ ওচৰৰ পৰা আহোঁগে। চালা কুত্তা আমি ফোন মাৰি পগলা হৈ গৈছো, ই কেলা মস্তিছে হ'বলৈ আহিছে। মিকে ঐ কুকুৰ তোক যে ইমান ফোন মাৰিছো তই ৰিচিভ কেলে কৰা নাই? এইটো হ'ল কি, কালিৰ পৰা ময়ো লগাই আছো ফোনটোক, তই যে ফোনটো ৰিচিভ কৰা নাই। আবে ইয়াৰ নক্সা বুজিছ, হু কৈ আছে দিও নি কেলা মুখতে দুখ আছে মানে। ভাই সঁচা কচোন তোক কিবা ভূত চুত লম বুলিয়ে নেকি? ঐ কি হু কৈ আছ তই? নহয় চিকলি, মই বৰবাদ বুজিছ, বৰ ডাঙৰ কথা এটা হৈ গ'ল নহয়। ঐ কি হ'ল ঐ মাৰক পোহা কেলা? কোনোবাই দম দিছে নি কক কেলা? এতিয়াই যাম ব'ল। নে গাৰ্লফ্ৰেণ্ডৰ পৰা ধোকা খালি? ক জল্দি কক কেলা, সবকো কাট ডালুংগা। কোনে কিবা ক'লে ক তোক? নহয় পিকলি, মই বৰবাদ বুজিছ, একদম বৰবাদ হৈ গ'লো মই। আৰে চাল্লা কুকুৰ বৰবাদ কৈ আছ যে কেলা, হ'ল কি সেইটো ক প্ৰথমতে। মাৰক পোহা ইয়াৰ গাত ভূত চুত লাগিলে যেনে পাইছো বে। চিগলি তই কাৰোবাৰ বাবা চাবাক চিনি পাওঁ নেকি? যাদুকৰ মন্দকা মন্দ চন্দকা। এই মাৰক পোহা মা কাদুম্বা, ইয়াৰ ভূত লগা নাই, ইয়াৰ কিবা এটা উকাইছে ৰ, ইয়াক যাইম এতিয়া মই। বাবাহঁত তহঁতি আহিলি নেকি? আমাৰ এইটো কি হ'ল চাচোন, কালিৰ পৰা অকল কৈ আছে, চাচোন চাই ইয়াক। এই খুৰী আপুনি চিন্তাই নকৰিব, চাহ একাপ পাতককৈ যাওক, ইয়াৰ আমি ভাল কৰি দিম এতিয়া। ঠিক আছে মই চাহ একাপ বনাইছোগৈ বাৰু। চিকলি ধৰ ইয়াক, কপিনে নক কি আছ কেলা? মা কাদুম্বা তোক আজি ঠেকেচা মাৰি উলিয়াই দিম জল্দি। কেলা ঠেকেচা মাৰিয়ে দিওঁ গম পাইছেনে? পিকলি ইয়াক গৰু উলিয়াই পঠাওঁ ৰ। নমা কেলা, মই কৈছো নমা মোক। কি হ'ল ক এতিয়া, কি আছিলি ক? পাবজি বেন হৈ গ'ল ল'ৰাহঁত।